এখন সুন্দৰ গাঁও। গাঁওখনৰ চাৰিওফালে থকা গছ-গছনি চৰাই-চিৰিকটিয়ে যেন গাঁওখন আমোলমোল কৰি তুলিছে। ল'ৰাজনৰ নাম অনিৰ্বাণ। অনিৰ্বাণ এজন মধ্যবিত্ত ঘৰৰ ল'ৰা। কাহিনীটো আৰম্ভ হয় এতিয়াৰ পৰা। আরে মক্কেল আহিছে বে ৰখ কাম আছিল অকণমান কি কিবা কাম আছিল অকণমান যাব দে ৰচোন কাম আছিল তহঁততে এইবিলাক কাম না যাব দে যা আমি গৈ পাই ফুৰিব যাম দে যাম মা মাইনা ভালে আছা মা আছো তুমি আছো মা মোৰ ভোক লাগিছে কিবা খাবলৈ দিয়া আহা বহা মাইনা চাহখিনি খাই লোৱা বা তুমি চাহখিনি খাই লোৱা তাৰপিছত আমি ফুৰিব যাম হ'ব দিয়া ইয়াৰ লগত প্ৰণালী বে ভাল লাগিছে নেকি হে ৰাহুল যা নম্বৰটো খুজি ৰহ গৈ আছো এক্সকিউজ মি নম্বৰটো দিবা নেকি চৰ লাগিব নেকি নালাগে মৰমহে লাগিব ৰুদ্ৰ মাৰিলে বে এ মাইনা ৰবাচোন আরে চল গোরি লে যাব তোকে মোৰ ঘৰ আরে মাইনা যাবা নেকি চিনেমা চাব যাম ফুৰিবলৈ যাম যাবা নেকি অভদ্ৰ নেকি তোমালোকে ভদ্ৰতা নাজানা আরে মাইনা ভদ্ৰতা কি তুমি আমাক শিকাবা অলপ ভালকে কথা কবা তহঁতৰ কি কাম বন নাই নেকি ইয়াৰ পৰা গুচা নহ'লে এতিয়া মই পুলিচৰ তাত যাম আরে পুলিচ আমাৰ বেক পকেটত থাকে চা গুচা ইয়াৰ পৰা সরি আরে বনালি দেখোন কেতিয়া আহিলা আরে গুৱাহাটীত থাকি দেখোন চেঞ্জ হৈ গ'লা তুমি নাই চেঞ্জ হোৱা নাই আহিছে মোক এবাৰো নকলাই তাই আজিহে আহিছে পিছে থাকিবা না কেইদিনমান থাকিম তেতিয়াহ'লে লগ পাই থাকিম ইয়াতে যাওঁ যোৱা দিয়া আরে তোমালোকক ঘৰৰ জোকাই ছোৱালী জোকাব নেকি ছাৰ আপুনি ফাল্টু কৰি আছে নেকি আরে দিয়া এফআই এখন দিয়া বৰ্ণালী তোমাৰ লগত এটা কথা আছিলে কোৱাচোন মই তোমাক মনে মনে ভাল পাই পেলাইছোঁ হয় নেকি মই তোমাক আগতে ক'ম বুলি ভাবিছিলোঁ কিন্তু বেয়া ভাবা বুলিহে লাভ ইউ মই তোমাক এনচাৰটো এতিয়া ক'ব নোৱাৰিম ৰাতি ক'ম দিয়া ৰাতি কি গোটেই জীৱনটো ৰখিম তোমাৰ বাবে এনচাৰটো লাগিব দেই লাজুক চাওনিয়ে মুবেহিয়া কাহিনীলে কলিজাৰে ৰঙাখিনি তুমি হোৱানা দুচকুতে মিঠা সপোনা কানা কলিজাৰে ৰঙাখিনি তুমি হোৱানা দুচকুতে মিঠা সপোনা কানা তুমি নিভাস মোৰ ভাৱনাৰ ভেটি কবিতা মোৰে আনখুৱা মনম মায়াৰে
ৰবা মইনা সিদিনা ধোন বৰ পুলিচ কেছ দিছিলা আজি কলৈ যাবা হা ৰোৱাচোন আৰে ৰোৱা আৰে ইমান সোনকালে ক'ত যোৱা হাতখন এৰা মোৰ তোমালোকৰ এইবোৰ ডেইলি ডেইলি নাটক হৈছে মোক যাবলৈ 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 দে মোক যাবলৈ মোক কালি সাগৰিকাই ফোন কৰিম বুলি কৈ নকৰিলে কি বা হ'ল এতিয়ালৈকে ফোনে কৰা নাই কৈছিল যে কালি এনচাৰটো দিব বুলি এতিয়ালৈকে নিদিলে কি যে হ'ব মানে মোৰ দেই ফোন এটা কৰি চোৱাচোন তই কি বৰ কয় ফোন এটা কৰি চোৱা ফোনটো কৰিছে ৰ ফোনটো ৰিচিভ কৰা নাই আৰু এবাৰ কৰা ৰিচিভ কৰিব দে ফোনটো ৰিচিভ কৰা নাই কি কৰিবি এতিয়া অঁ ময়ে কি অঁ ঠিক আছে তাইৰ এনেকুৱা অৱস্থা কোনে কৰিলে তুমি বহুবাৰ কল কৰি আছিলা সেইবাবে তোমাক মাতিছোঁ দেখিলানে বাৰ অৱস্থা এতিয়া যোৱা ইয়াৰ পৰা মই এটা ডিচিশ্যন লৈছোঁ কি ডিচিশ্যন মই তাইক বিয়া কৰিব বিচাৰোঁ তুমি পাগল হৈছা অনিৰ্বাণ দা অঁ মই পাগল হৈছোঁ পাগল মই তাইক মোৰ মৰম ভাল পালে ভাল কৰিব বিচাৰিছোঁ আৰু এইখিনি মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মই তাইক ভাল কৰিম শিলাৰ দৰে ৰঙীন সপোন জাগে তুমি গানৰ দৰে শীতল মৰম বাঢ়ে কি লিখো কি জানো কবিতা তোমাৰ নামেৰে কি লিখো কি জানো কবিতা তোমাৰ নামেৰে আশা মোৰ তোমাক চোৱাৰ নাহৰৰ পাতৰ দৰে তুমি শিলাৰ দৰে ৰঙীন সপোন জাগে তুমি গানৰ দৰে শীতল মৰম বাঢ়ে এতিয়া সকলো তোমাৰে সপোন সুৰত নিশা বাগৰে পোৱা তুমি যেন লাগে তুমি শিলাৰ দৰে ৰঙীন সপোন জাগে তোমাৰ লগত হৈছিল কি মোক কোনেও নক'লে তুমি মনালীক কোৱা শুনিবা অনিৰ্বাণ শীতল মৰম
বাঢ়ে তাক আজি মই ঐ ৰুদ্ৰা তেনেকুৱা কিয় কৰিছিলি কিয় মোক ক্ষমা কৰি দে অনিৰ্বাণ তই মোৰ ভুল ক্ষমাৰ হ'ল। যোগ্য নহয় মোক ক্ষমা কৰি দে যোগ্য নহয় তই কিয় তেনেকুৱা কাম কৰিছিলি ৰ'বা অনিৰ্বাণ তুমি ইয়াক কি কৰিব লাগিছিলা তুমি কি ইয়াক মাৰি জেললৈ যাব বিচাৰিছা নেকি দাখন পেলাই দিয়া মই এতিয়া ভাল হৈছোঁ এইবোৰৰ বাবে তই আজি বাচিলি নহ'লে এইখন তাৰ প্ৰথম নামটো তোৰে আছিল দাখন পেলাই দিয়া ধৰ্ষণ হ'লে কেৱল এগৰাকী নাৰীৰ শৰীৰটো ধৰ্ষণ নহয় ধৰ্ষণ হয় তাইৰ ঘৰখন এখন সমাজৰ এগৰাকী ধৰ্ষিতা নাৰীক অৱহেলা নকৰিব পাৰিলে তাইৰ কাষত সাহ হৈ থিয় দিয়ক উৎসাহ দিয়ক জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ তুমি চিলাৰ দৰে ৰঙীন সপোন জাগে তুমি গানৰ দৰে শীতল মৰমো বাঢ়ে কি লিখো কি জানো কবিতা তোমাৰ নামেৰে কি লিখো কি জানো কবিতা তোমাৰ